দিনতে ওলাই আহিছিলোঁ যদিও ৰাতিয়ে হৈ গ'ল। এই আগত ভাইটি আৰু শ্ৰৱণ। এয়া হৈছে আমাৰ জোনাই ৰুকচিনৰ মাজত থকা ট্ৰেণ্ডছ। বিগ বিলিয়ন চলি থকাৰ বাবে একেবাৰে ভিৰ কম। আমি তিনিজনে এনেকৈ ইফালে চাই আগলৈ গৈ আছোঁ। এয়া হৈছে অৰিছা মটৰ্ছ। অৰিছা মটৰ্ছ হেনো বিগ বিলিয়ন চলি আছে। বিগ বিলিয়ন মানে অফাৰ চলি আছে দুৰ্গা পূজাৰ। আপোনালোকে বাইক ল'ব বিচাৰে যদি অৰিছা মটৰ্ছ আহি লৈ ল'ব। এনেকৈ আমি একোচ দুকোচকৈ আগবাঢ়ি গৈ অৰুণাচলে পাম আৰু অৰুণাচল পাম মানে চেক পইণ্ট পালোঁৱে আৰু ক'ব গ'লে। এয়া হৈছে অৰুণাচলৰ চেক পইণ্ট মানে চেক গেট। ইয়াতে বিভিন্ন ধৰণৰ চেক কৰা হয়, কিন্তু আমাক চেক নকৰে কাৰণ আমি ইয়াৰে লোকেল মানুহ হয়। ৰাইট চাইডে গ'লে পাব পাছিঘাট, চিধাই গ'লে পাব নিগলক। চেক পইণ্টৰ পৰা ভাইটি, শ্ৰৱণ আৰু মই ঘূৰি আহিলোঁগৈ, কাৰণ আমি বেছি দূৰ সোমোৱাটো বেয়া কথা হ'ব, কাৰণ ইমান ৰাতিও হৈ গ'ল। ঘূৰি আহি পালোঁগৈ মই পঢ়ি থকা এইখন মুৰকং চেলেক মহাবিদ্যালয়। ৰাতি হোৱাৰ কাৰণে আপোনালোকক ভালকৈ দেখাব পৰা নাই, এদিন আপোনালোকক দেখাম বাৰু দিনত। ৰাতি হ'ল মানে বহুত ৰাতি হ'ল। মায়ে যদি ভিডিঅ'টো চাই নহয় মই তামাম গালি খাম। তথাপি আমি তিনিজনে একেলগে এয়া সোমাই গৈ আছোঁগৈ ৰুমলৈ। এয়া ভাইটি আৰু এয়া শ্ৰৱণ। ভিডিঅ'টো চাই কেনেকুৱা ভাল লাগিল আপোনালোকে নিশ্চয় কমেণ্টত জনাব।